দলে বলে যোগদান কৰিবলৈ অহা এই বনৰগাঁও প্ৰাইমাৰী পৰা উপস্থিত হ'ব পৰা আমাৰ বড়োসকলক মহিলাসকল আৰু উপস্থিত হ'ব পৰা আমাৰ হেকাইপাৰা দৌৰামাৰী জাউৰীয়াপাৰা আৰু কি আছে এখন ইয়াত পৰা দলে বলে যোগদান কৰিবলৈ অহা মান্যগণ্য ব্যক্তিসকল আৰু বিষয় অভিভাৱকসকল কথাটো হ'ল আজি যে আমাৰ আগন্তুক যে নিৰ্বাচন যে 9 তাৰিখত এমএলএ ইলেকশ্যনটো হ'বলৈ গৈ আছে আপোনালোকে এতিয়া গোটেই মানুহে যে মিডিয়া বা মোবাইলত তারা আপনাদেরকে চাই আছে তো কথাটো হল আমার আজি এই সমাগম কিহৰ কাৰণে গোট খাইছে আপোনালোকে নিশ্চয় জানে যে আপোনালোকে আজিৰ পৰা যেহেতু আমি জয়নিং লোৱাৰ পাছত আপোনালোকে যাতে আমাৰ বিশেষ বলে আপোনালোকৰ আজিৰ পৰা আমি আঁকোৱালি ল'ম গতিকে আপোনালোকে ভাবিব লাগিব যে দিছপুৰ চলো যাত্ৰাটো আমাৰ যে ৰবিৰাম ছাৰক আপোনালোকে এই বনৰগাঁও প্ৰাইমাৰীৰ পৰা যাহাতে এইবাৰ যে একেবাৰে 6টা 8টা আছে পুলিং ষ্টেচন য'ত পুলিং ষ্টেচনত হেৰাইছে এই হেৰাৰ জেগাত আপোনালোকে এতিয়া দলে বলে আহি পেলাই আমাৰ আগন্তুক 9 তাৰিখত হ'বলগীয়া এমএলএ ইলেকশ্যনত যাতে মানে আমাৰ 2 নং এলিচি হিচাপে যাতে আমাৰ ৰবিৰাম ছাৰক বিপুল ভোটত জয়যুক্ত কৰি দিয়াই আমাৰ দিছপুৰ চলো যাত্ৰাটো দিছপুৰত আমি সদায় দিব লাগিব।